কেইবটলমান নমস্কাৰ মই যতীন বৰা। আচ্ছা, আপুনি বাৰু প্ৰতীক্ষাত নামঘৰীয়া দেউতা এই চিৰিয়েল কেইখনত কৰিছিল নেকি? হয়, বৰুৱাৰ চিনেমা মোৰ মতে তই নাকব নালাগিছিল নেকি? বাবা মঞ্জুলাই ৰাতিপুৱা ফোন কৰি মোক তই চিনেমাখন কৰিবি নেকি আকৌ সুধিছিলে। কৰি দে বুজিছ, কিজানি এইখন চিনেমা কৰাৰ পিছত তই ছুপাৰষ্টাৰ ৰবি শৰ্মাই হৈ যাৱ।